প্ৰেম নকৰিবা মোৰ বন্ধু মাৰ্কেট ৰোডত নেবেচিবা হিয়া বন্ধু গধূলিৰ আবান প্ৰেমৰ বৰদাম দামী দোকানত প্ৰেমৰ বৰদাম বন্ধু খুচুৰা পইচাত নিবিকে মৰম বন্ধু প্ৰেম নকৰিবা মোৰ বন্ধু বাপৰে বাপ ফেদ্ৰিছ কি গান লাগিছে ভাই লাইফত প্ৰথম শুনিছোঁ আজি এইটো গান মই হে ভাই এইগিলা একোটা গানেই নহয় এইগিলা ইমোশ্যন হয় ইমোশ্যন তোৰ আৰু কিহৰ ইমোশ্যনে ভাই 20-22 বছৰ হ'ল এতিয়া গিলে আপিয়ে কথা পানুলি সি গোটাই 5টা-6টা গাৰ্লফ্ৰেণ্ড লৈ ঘূৰি আছে মোক ক'বা আপিৰ পতাৰ কথা তই ফাৰ্ষ্টতে পাতে বেলে দেখি দিছ নাপি এটা তাৰপিছত কবি যিয়ে ফুৰপু নাখান মোক তাৰ সেই মোক তাৰ আপি বৈতব ঐ কণ্টিলো কথা ভালকৈ কবি কিন্তু কাগুৰ পোনা খান পায় তোৰ নিজৰ চুলিকেইটা নাচাগা কোনোবাই দেখোন চিখৰ খাই পেলাই পিক ফেলে যোৱান পায় এইটো বৰ ষ্টাইল হ'ল ষ্টাইল আৰু এইগিলা ষ্টাইল যাৰে তাৰে নাথাকে জানা দৰে ফুকৰা পৰা এটা কি জানিবি এইগিলা ষ্টাইলৰ কথা বেটা তাৰ গাৰ গণত ইন্দুৰ মৰে সি আৰু ষ্টাইলৰ কথা ক'বা আমাৰ আগত ঐ কি কৈছা তই কি কৈছা এই দে হ'ব দে আই কি লাগি থাকা এনকে কুকুৰ মেকুৰীৰ দৰে হ'ব দে লগত চলি হৈ পেলাই এনকে খাই যাগত ঠিক পেলাই লাগে নেকি হা এই মই এটা কথা ভাবিছোঁ আই আমি বহুত দিন হ'ল খানাই খনাই এই যে মাতা আহি দি খানা খালোঁ তেতিয়াৰ পৰাই খানাই খনাই আজি ৰাতি এটা খানাই কৰি দিওঁ নেকি কি কৰণ দে খানা এটা খাব পাৰিয়ে ভাই বহুত দিন খানা খোনাই সেই মাতাহৰ খানাটো খাই কিন্তু মজা লাগছিল দে আজি ৰাতি গেলে খানাটো কৰিয়ে দেও দে মোৰো বহুত দিনৰ পৰা ইচ্ছা যাই আছে এটা খানা খাবা গেলে ঐ কি চলি ইয়াত কি খানা কথা কৈ আছা খানা চানা খোৱাৰ কথা মাথা মাৰিছা নেকি কিবা এই মৰাণ নোহোৱাটো আৰু ক'ৰ পৰা লাখ কিবা এটা আলোচনা কৰিবই নাপাম আগে আহি পাই খানা খানা মেকুৰীৰ মাংস দি খাবি নেকি তাই শুনিলে মেক্স প্লাই কিবা এটা কথা সুধিবই নোৱাৰো আগে উল্টাকে পাইছিবি মোক কিবা খাব নাপা ঘৰত চলি বুলি ইচ্ছা নেকি মেকুৰীৰ মাংস দি যে খানা খাম হা দেখাবা পাৰা খাব নাপা জাদাত কাক খাব নাপা জাত বুলি কৈছা কাক খাব নাপা জাত বুলি কৈছা দহজন মোক তন্দুতকে ভালকে খাং জানা তহঁতৰ দৰে সেই লাওটো বেছি পাতকেইটা নাখাং ভাজি আমি লাওটোৱে খাং এই জানো যাৱাই কিমান ভালকে খাম দে বাই পেলাই দেখো বজাৰ শেষ হোৱাৰ পিছত যাই পেলাই পচা আলু পিঁয়াজকেইটা কিনি আনে মেলু তোক ক্লাছ ৱাৰ্ণিং দিছোঁ আৰু যদি কিবা কথা তোৰ মুখেদি হ'লে তোৰ পিঠি গৰু বজাৰ কৰি দিম মাইৰত দে হ'ব দে আই কি এনকে লাগি থাকা মেলু আজি আমি খানা খোৱাৰ কথা ভাবিছোঁ খা যদি খাবা পাবি কিন্তু তই আমাৰ লগত তাকেই ইমান সময় ক'বা নোৱাৰা দে এনেকৈ চাইজা কৰি আছা দে খাম দে মই খানা খাম দে বহুত দিন খানা চানা নাই পিছে কিহেদি খানা খাম বুলি ভাবিছা পাঠায়ে খাই দিওঁ নেকি যোৱাবাৰ দেখো মাতা আহি দি খাইছোঁ এইবাৰ পাঠাই দিয়ে খাই দিওঁ দে পাঠাৰ মাংস দি খালি পাঠাখিনি ইটাতে আনি থ'ব লাগিব নহ'লেতো 4টাৰ পিছত দোকান চোকান চব বন্ধই কৰে দেখো ইটাতে আনি পেলাই ফ্ৰিজত থৈ থলি ৰাতি গেলি এই ডক্টৰ জাত ফ্ৰিজত থোৱা মাংস খাব পাৰে নেকি আমি ফ্ৰেছ মাংস খাব লাগিব ফ্ৰেছ গধূলা আৰু ফ্ৰেছ মাংস ক'ত পাবি গোটা দোকান চোকান চব দেখো বন্ধই থাকে দেই তহঁতে মাংসৰ টেনশ্যন কিয় ইমান লৈছা মাংসটো মই আনিম না মোৰ চিনাকি এখন দোকান আছে সেই দোকানখনে দৰ্জা বন্ধ কৰি পেলাই মাংস বেছি থাকে কিন্তু তহঁতে গেলি তহঁতক নিদিব এতিয়া মোক চিনি পাই না মই যোৱাৰ লগে লগে দৰ্জা থাপে দিয়াৰ লগে লগে খুলি পেলাই দিব তহঁতে মাংস টেনশ্যন ল'ব নালাগে মাংসটো মই আনিম হয় নেকি দে হ'ব দে কথা নাই মাংসটো তই আনিবি বাকী যা জগৰখিনি আমি কৰি দিম হ'ব দে কথা নাই দে এতিয়া আমি ঘৰে ঘৰে যাই থাকোঁ ভাতি পেলাই গোটেইকেইটা লগ হ'ম হৈ পেলাই মেলুই মাংসখিনি লৈ আহিব আৰু আমি বাকী জগাৰখিনি কৰিম না কি কয় দে হ'ব দে যাওঁ দেৰি হ'ল বহুত দে এতিয়া 5টা বাজিলে মই মাংসখিনি লৈ আহোঁ দে পইচাকেইটা দি মই বেপাৰীক ফোন কৰিছিলোঁ বেপাৰী 700কে দিবা পাৰিম বুলি কৈছি পাঠা কিলো হলো ভাল চাই আনিবি কিন্তু মাংস দেই মাংস তনে টেনশ্যন লৈ একদম ফ্ৰেছ মাংস আনি একদম ফ্ৰেছ দে আমি বেলেগ জোগাৰখিনি কৰোঁ খৰি চৰি বিচৰোঁ না কি কয় এই খৰি চৰি বেছি টেনশ্যন ল'ব নালাগে কম হ'লি কাৰোবাৰ তাৰ পৰাই বেৰা চেৰা দাঙি আনিম দে হ'ব দে য'তে জলিয়াত আমি বেলেগ কামখিনি কৰোঁ যো বেটা পাঠাৰ মাংস খা খুই আছোঁ তহঁতক পাঠাৰ মাংস ভালকে কি আইছিল ইয়াত বাকী জগালকেইটা হ'ল না এই 2 কিলো মাংস লৈ আহিছোঁ পাঠাৰ বাপৰে বাপ 60টা চলি 2 কিলো পাঠাৰ মাংসই খাবি এটাই যদি 1/2 কিলোকে খাব নোৱাৰা কি খানা খালি দে বাকী তহঁতে ৰান্ধা বাঢ়া আৰম্ভ কৰ মই একপাক ঘৰৰ পৰা আহি আছোঁ আমাৰ বোলে মামাথেৰ আটা আহিছে একবাৰ আটাক মাত দিয়ে
যা যা সোনকালতে আহিবি দে দেতে বেকো ৰান্ধা বাঢ়া আৰম্ভ কৰি দি দেৰি হ'ল 8টা বাজিলে দে মই মাংসখিনি ধুই আনো তহঁতে আদা ৰন্ধি চালে দি ঐ আমাৰ ভাত আঞ্জা আছো বল এতিয়া গেলি মেলু কিয় আহি নাপলাকাই সিটো তেতিয়াই আহিম বুলি কৈছিল তোৱাই মেলু এতিয়া গেলি কিয় আহি নাপলাক ফোন এটা কৰিয়ে মাতো দেৰি হ'ল বহুত আৰু ৰখি নাথকো ভাতে খাব লাগে হেল্ল' মেলু কোথায় আমাৰ ভাত আঞ্জা চব হৈছে সোনকালতে তোক ৰখি আছো বাই মই ভাত খাব নোৱাৰো দে মোৰ পেটটো মস্ত বেছি তন্দক মাংসখিনি দি আহাৰ পাৰাই মই 5বাৰমান হাকিবা গেলো কিনো কয় ভাই তই দেখোন ভালেই আছিলি ইতে পটকে এনকে হ'ল আগা তোৰ নকবি দে ভাই মাংস আনিব যাওঁতে নৰেনৰ দোকানত পকৰি আৰু ঘুগনি খাইছিলোঁ ঘুগনিখিনিত মস্ত জ্বালা দিছিল সেইকাৰণে কিজানি পেটটো বেয়া কৰি আছে মোৰ ভাই মই যাব নোৱাৰো দে খাবা তহঁতে খা হ'লেও বেয়া লাগব আই তই মাংস চাংস আনি দিলি এতিয়া তই খাবা নাহিলি কেনে লাগব দেখোন আমাৰ একো নহয় দে ভাই তহঁতে খা মোক গিলা আঞ্জা হৈ দিব নালাগে দে মই খাবা নোৱাৰিম মছলা দি আঞ্জা খালে আৰু বেছি হ'ব বেলেগ একদিন খাম দে আৰু খানা দে উপায় নাই ইয়াৰ দে আমি খাং দে কি হলাই মেলু নাই নে কি খাবা মেলু ঢকৰা মানে বোলে পেট কামৰি আছে 5বাৰমান হাকিবাও গেল পেটো বিহে আছে সেইকাৰণে নাহো বুলি কৈছে খাবা মাংস আনিব যাওঁতে বোলে ক'ৰবাত পকৰি আৰু ঘুগনি খাইছিল জ্বালা দিয়া পকৰি আৰু ঘুগনি সেইকাৰণে হ'ল নেকি তে এতিয়া আমাৰ কি কৰা কি কৰিবি আৰু ৰখি নাথকো দে খাঙে আমি না কি ক দে খাং দে এইবাৰ নেক্সট খানাটোত মেলুতাৰ পৰাই পইচা নলাং দে সিক আমি এনাই খুৱাই দিম এইবাৰো সিটোৰ পৰাই পইচা সোমালাক না আৰু ক'ত পইচা উলিয়াই দে সিক দে হ'ব দে এতিয়া খাং আমি দেই মেকচকলা খাই মাংসখিনি কেনা লাগছি আই 5 দিন 6 দিন মেয়াৰ পুৰণা মাংস আন পাইছোঁ কিবা তিতা লাগছি না কাই লাগছি গমেই নাপালোঁ দে আঞ্জাখনৰো গোটেই সদ মৰি গেল আই কিবা আঞ্জা খান আটকে লাগছি মেলু ঢকৰা মইনা ক'ৰ পাৰাই যে এনলাক মাংসখিনি গোটাই পইচাখিনি পানীত ফেল দিয়া আনল আগপিছ মাংস ভালকৈ খাব নোৱাৰিলোঁ আই ইমান আশা কৰি আছিলোঁ ইমান দিনৰ মূৰত পাঠাৰ মাংস খাব পাম বুলি কিবা মাংসখিনি পাঠা লাগাই নাই বেলেগৰ মাংস আন লাগছি মই আন মাংস খাব পৰা চলিটো 2 পিচ মাংস খাব নোৱাৰিলোঁ দে উপায় নাই আৰু যাওঁ যো দেৰি অলপতে ৰখি থাকি লাভ নাই আৰু যাওঁ যো কোনোবাই সঁচাই কয় দে ভাই হাগাৰো মান সুখ নাই পৃথিৱীত সেইটো কোনি আই ৰাস্তাৰ কাষত হাগি আছা মোক দেখা পালাগে ৰাস্তাৰ কাষত হাগি থাকা কি কৰোঁ এতিয়া কন্দিলো দাদা মই ৰ'বা মানে ভাত খাই পেলাই মস্ত হাগা লাগিলে সেইকাৰণে ৰাস্তাতে আহিলোঁ হাগিবা ৰাতি বাঁহৰ তলত দেখি যাব ভয় লাগে না সেইকাৰণে ৰাস্তাতে হাগিলোঁ আহি পেলাই ঢকৰা মইনা এই ৰাস্তাৰ কাষটো হাগা তুলা কৰি ফেললি গুৰ গন্ধত ধৰি হয়নি দিনত খোজকাঢ়ি যাব নোৱাৰি লেট্ৰিন চেট্ৰিন নাই নেকি তহঁতৰা ৰাস্তাৰ কাণত যে হাগিবা লেট্ৰিন আছে ৰ'বা কিন্তু লেট্ৰিনত হাগিবা মোৰ ভয় লাগে আগদিন মই হাগিবা যাই পেলাই ভিতৰৰ পৰা হুপ দি থলোঁ হুপটো বহুত আমি খুলিবই পৰা নাছিলোঁ সেইদিনাৰ পৰাই মই লেট্ৰিনত নাহাগোৱে ঠক্ৰেশ্বৰ লেট্ৰিনত নাহাগি তই ৰাস্তাত হাগিবা ৰাস্তাটো লেতেৰা কৰিবা যৌদ জাত চালা কণ্টিলো দাদা কাক যৌদ জাত বুলি ক'বা আহিছা নিজে কম ভাল সি ঐ ধনা কথা ভালকে কবি তাৰ উঠিপ্লি তেওঁ গাখীৰ অলব সি মোৰ লগত কাজিয়া কৰিবা কাজিয়া নকৰি কি কৰিম সৰু চলি কৰি মনে থাকিম নেকি কোনি যৌদ জাত মই যৌদ জাত না তহঁত যৌদ জাত মই ৰাস্তাৰ আগত হাগিলোঁ বুলি মই যৌদ জাত হ'ম নেকি তহঁতে যি পচা কুকুৰৰ মাংস দি খানা খাইলি সেইটো কি আমি পচা কুকুৰৰ মাংস দি খানা খাই আহিছোঁ ধনা সৰু চলি বুলি ইমান মই সহ্য কৰি আছোঁ কিন্তু আৰু সহ্য নকৰোঁ তেতিয়া মই ধৰিম কণ্টিলো ৰচন্দ্ৰ ধনা ৰ তই আমাক পচা কুকুৰৰ মাংস দি খানা খোৱা বুলি কিয় ক'লি সেইটো কচোন আগে তহঁতে খাইছে মোক আজি মেলু দাই নকৈছে নেকি তহঁতে আজি ৰাতি কুকুৰৰ মাংস দি খানা খাবি বুলি পচা কুকুৰৰ মাংস দি মেলুৱে কৈছি তোক আমি আজি পচা কুকুৰৰ মাংস দি খানা খাম বুলি দেচোন কচোন কি ক'লা সি ভালকৈ কচোন আমাক এইটো দিপ্ৰিয়াৰ কথা মানে মই দিপ্ৰিয়া ভাত খাই পেলাই বাঁহৰ তলত দেখি হাগিবা গৈছিলোঁ তেতিয়া মিঠু দাই দেখোঁ এটা পচা কুকুৰ টানি আছে হয় নেকি তাৰপিছত কি হ'ল কচোন সেইটো মেলু দাই মৰা কুকুৰ কিয় টানি আছে সুধুৰ কাষত গালি যায় মেলু দা তইতো মৰা কুকুৰ কিয় টানি আছা
এ নাই ৰ এনাই টানি আছিলো আই নহয় দেচোন এনাইতো মৰা কুকুৰ টানি কাককে টানি আছে কচোন মই তোক তেতিয়াৰ পৰাই লক্ষ্য কৰি আছো তই মৰা কুকুৰটো টানি আছা টানিব পৰা নহয় টানি আছা মানে হেৰি মৰা কুকুৰৰ মাংস মস্ত সদায় খাই পাইছা না তই আৰু বহুত বেমাৰ চেমাৰ ভাল হয় আই চিকু কি যি কথা গেলা ক তই কোনেনো খায় মৰা কুকুৰৰ মাংস আগ থুই নহয় মানে মই নাখাং ৰ আমাৰ কণ্টিলোহঁতে ৰাতি বোলে খানা খাব তাহাঁতে মোক ক'লাক ক'ৰবাত যদি মৰা কুকুৰ চুকুৰ পান তাহাঁতক দিবা দিছি নিবেলে সেইকাৰণে তাহাঁতৰ কাৰণে মই মৰা কুকুৰটো টানি আছিলোঁ তাৰমানে কণ্টিলো দাদাহঁতে মৰা কুকুৰ দি খানা খাব কি আহলা নোহোৱা চলি এইগিলা দে তাহাঁতৰ কথা বাদ দি তাহাঁতৰ কথা এইটো তাহাঁতে মৰা কুকুৰ দি খাই কিবা দি খাই যা তই এতিয়া ঘৰত যা থাকিব নালাগে আৰু এটা কথা শুন এইগিলা কথা কিন্তু কাকো কৈ নকৰিবি দেই যদি কণ্টিলোহঁতে গম পায় তোক পাছত বহিব এইগিলা আৰু কিবা কৈ ফুৰা কথা নেকি যোনে জীৱ মাংস দিয়ে খাই থাকাক দে তাৰ মানে মেলু ধকৰা মইনাই আমাক পাঠা ছাগলৰ মাংস বুলি এই মৰা কুকুৰৰ মাংস খোৱালাক এই মেলু বইনের বুটাকে আমাক কুকুৰৰ মাংস খোৱালাক সেইকাৰণে সি নিজে খাবা নাইলাক সিৰ পেটৰ বিষ উঠা নাই এনাই বুদ্ধি কৰি কৈছি ঠিকে কৈছা সি নতি মেলাই আমাক কুকুৰৰ মাংস আনি দি সি খাবা নাইলাক বেটাই এই বেটাক এনকে মাৰিম তাত তামোলত থক চক গোটাই খুৱাই পেলাম মই মেক চকলাই আৰু ৰাইজৰ তাত বিচাৰো দিম সি আমাক কুকুৰৰ মাংস খোৱা বুলি ইতেই যাই তাক ঘৰৰ পৰাই উলিয়াই মাৰো সেইতে নালগে দে ৰাতিও বহুত হ'ল কালি পুৱাই অলবি সিক এনা এটা হেঁকা দিম সি যাতে আমাৰ লগত লাইফত এনা কুলেটি কৰিব নাই এতিয়া যাওঁ ঘৰক কিয় বহুত হ'ল মেলু ধকৰা মইনা ৰ বাছা তোক